হোৱাটছএপ ব্যৱহাৰত বাধ্যবাধকতা ৫জনতকৈ অধিক লোকলৈ একেলগে পঠিয়াব নোৱাৰিব মেছেজ ভাৰত চৰকাৰৰ অহৰহ হেঁচাৰ পিছত হোৱাটছএপ কৰ্তৃপক্ষৰ বাধ্যবাধকতা আৰু শেহতীয়াকৈ দেশজুৰি বৃদ্ধি পোৱা ৰাইজে আইন হাতত তুলি লোৱা ঘটনাৰ পিছত সচেতনতামূলক ব্যৱস্থা হিচাপে বহু পদক্ষেপ হাতত লৈছে কেন্দ্ৰীয় চৰকাৰে গণপ্ৰহাৰৰ ঘটনাত যোৱা ২ মাহত দেশৰ ভিন্ন প্ৰান্তত প্ৰাণ হেৰুৱাইছে ছজনে মূলত উৰা বাতৰিৰ বাবে দেশৰ বিভিন্ন স্থানত সংঘটিত হৈছে ৰাইজে আইন হাতত তুলি লোৱাৰ দৰে ঘটনা যাৰ বাবে ভাৰতত ছচিয়েল মিডিয়া নিয়ন্ত্ৰণৰ বাবে পদক্ষেপ লৈছে চৰকাৰে আৰু এই পদক্ষেপৰ অংশ হিচাপে হোৱাটছএপত একেলগে ৫জনতকৈ অধিক লোক বা গ্ৰুপলৈ মেছেজ ভিডিঅ' আদি পঠিওৱাত আৰোপ কৰা হৈছে বাধ্যবাধকতা হোৱাটছএপ কৰ্তৃপক্ষক ভাৰত চৰকাৰে বাৰম্বাৰ জনাই অহা অনুৰোধৰ পিছত শনিবাৰৰ পৰা এই ব্যৱস্থা আৰোপ কৰা হৈছে হোৱাটছএপত অৱশ্যে হোৱাটছএপ ব্যৱহাৰত বাধ্যবাধকতা আৰোপ কৰিলেও এই পদক্ষেপে ভুৱা বাতৰি বিয়পোৱাৰ ঘটনা নিয়ন্ত্ৰণ কৰিব পাৰিবনে কিয়নো হোৱাটছএপৰ এটা গ্ৰুপত সৰ্বাধিক ২৫৬জন সদস্য থাকিব পাৰে তেনে ক্ষেত্ৰত এজন লোকে এনেধৰণৰ ৫টা গ্ৰুপলৈ যিকোনো এটা ভুৱা বাতৰি ফৰৱাৰ্ড কৰিলে সেই মেছেজ মুহূৰ্ততে ১২৮০জন লোকে লাভ কৰিব উল্লেখ্য হোৱাটছএপত সোমাধৰা সন্দৰ্ভত বিয়পি পৰা ভুৱা বাতৰিৰ বাবেই কাৰ্বি আংলঙৰ ডকমকাত ২ মুঠাম যুৱকক বৰ্বৰভাৱে হত্যাৰ ঘটনা সংঘটিত হৈছিল অভিজিত নীলোৎপলৰ হত্যা এক উদাহৰণ মাথো ভুৱা বাতৰিৰ বাবে দেশত দৈনিক সংঘটিত হৈছে বহু ভয়ংকৰ ঘটনা ভাৰতত ২০ কোটিতকৈও অধিক লোকে ব্যৱহাৰ কৰি আহিছে হোৱাটছএপ তেনে ক্ষেত্ৰত এই মাধ্যমে ২০১৯ৰ সাধাৰণ নিৰ্বাচনতো বিশেষ ভূমিকা ল'ব বুলি ভাৰত চৰকাৰে সন্দেহ কৰিছে